আজি বতৰটো অকণমান ডাৱৰীয়া আৰু ঘৰত হেনো খৰি শেষ হৈছে আৰু মই ওলালোঁ কুঠাৰখন লৈ কেইডালমান খৰি ফালিবলৈ বুলি। ইয়াত আহি এখন 10 টকীয়া পালোঁ, পিছে সেইখনো আধা ফটাহে। আজি চলি যোৱাকৈ অকণমান ফালিলোঁ বাৰু। কাম কৰাৰ যদিও বৰ বিশেষ অভিজ্ঞতা নাই, কিন্তু ঘৰৰ কামখিনি চলাই নিবলৈ অকণমান চেষ্টা কৰোঁ। আৰু এই ফুলখিনিলে চাওকচোন, ফুলি থাকোঁতে ইমান ধুনীয়া লাগিছে। পিছে এই ফুলজোপাৰ বহুত ঠাইলৈ বেলেগ বেলেগ নাম আছে। এইফালে এই চৰাইজনীৰ বা কি হ'ল, হঠাৎ খাই থকাৰ পৰা উৰি গুচি গ'ল। মটৰটো অফ কৰি দি মই ওলালোঁ গা ধুবলৈ। তাৰপাছত কুৰ্তাটো পিন্ধি নমাজ পঢ়িবলৈ আগবাঢ়িলোঁ। যিহেতু টাইম অকণমান দেৰি হ'ল, গতিকে ঘৰতে পঢ়িব লাগিব। নমাজ পঢ়ি উঠিলোঁ বাৰু। এতিয়া মায়ে ক'লে তামোল কেইটামান পাৰি আনিবলৈ, আৰু বহুখিনি অসুবিধাৰ সন্মুখীন হৈ তামোল কেইটামান পাৰিলোঁ বাৰু। এইবাৰ আহিলোঁ ফুলত পানী দিয়া ডিউটিটো কৰিবলৈ। পিছে ফুলকেইডালহে অকণমান মৰহি গৈছে, মানে কিবা হৈছে। ফুলৰ লগতে জ্বলা আৰু বেঙেনাৰ পুলি কেইটামানো আছিলে, আৰু তাতো অকণমান পানী দি দিলোঁ। এইবাৰ তলাটো খুলি তৰমুজৰ গছকেইডাল চাবলৈ আহিলোঁ। পিছে তৰমুজ লাগিব ধৰিছেহে বাৰু। পিছে আহি দেখা পাই গ'লোঁ এয়া লাজুকী লতা, আৰু কোনে কোনে এনেকৈ খেলিছিলে সৰুতে কমেণ্ট কৰিব। পিছে আজিলৈ এৰিছোঁ, বাই বাই।